এতিয়া মানে পাতিছো স্কুলখনৰ কাৰণে স্কুলখন আমি পৰিস্থিতি কৰিব লাগিব নিউজ লাইভৰ তৰফৰ পৰা ডাইৰেক্ট গাড়ী লৈছো বস্তুটো আমি দিব লাগিব জেগা গম পাইছে নাই দিয়াৰ পিছত আমি কৰিম কি আমি দুটা তিনটা পৰা মানে নহয় বাইদেউ আমি বস্তুটো ষ্টাৰ্ট কৰিম নহয় তুমি মনে মনে থাকাচোন ভাষণটো মই দিছো গতিকে আমি দুটা তিনটা পৰা ষ্টাৰ্ট কৰিম বস্তুটো ষ্টাৰ্ট কৰাৰ পিছত আমাৰ স্কুলৰ ল'ৰা ছোৱালী দেখাই দিয়া ল'ৰা ছোৱালীহঁতে এতিয়া ডেন্স কম্পিটিশ্যনটো কৰিব লাগিব কৰাৰ পিছত কিন্তু উল্টা পোলা হ'লে সিহঁতে কিন্তু দুচাত খাব মোৰ পৰা দুচাত দিয়াৰ পিছত নাকান্দিবি তহঁত কছাৰীবোৰ কেতিয়াবা পিটনত লম্বা হৈ যাব লাগিব গতিকে আমি ইমানটা সমাপ্ত কৰিছোঁ ধন্যবাদ হৈ গ'ল নেকি ভাই স্যার আমি যে গম পাইছো আমার নিউজ পেপার এইকাৰণে আপোনাৰ ওচৰত আছে আপুনি বোলে ক খ তো আপুনি ইংলিছত শিকাই দিব পাৰে আমি ইংলিছত বুজাব লাগে তোমালোকে ক খ গ ঘ ঙটো ইংলিছত কটো কি ক'ব তোমালোকে কে ক'ব মানে অসমীয়াত নক'ব কথাকাৰে কে ইংলিছত ডাইৰেক্ট দি দিবা কে এ ফৰ আপেল বি ফৰ বৰকা আপেল চি ফৰ চুটকা আপেল এ ফৰ কি হয় তোমালোকে ক'ব লাগিব মই তোমালোকক শিকাই দিম ভালদৰে গতিকে এতিয়া আমি মদ খাইছো বুলি নহয় আমিতো দাৰু পিতাহে না গতিকে আমাৰ এতিয়া কম আছে দৰ্শকসকলক ধন্যবাদ